খুৰীদেউ নমস্কাৰ দেই। মোৰ নাম শুক্লেশ্বৰ দাস। খুৰী মোৰ দাদাই হয়। এইবাৰ পঞ্চায়ত ইলেকশ্যনত 13 নং ৱাৰ্ডৰ পৰা মই আঞ্চলিক সদস্য হিচাপে নিৰ্বাচন খেলিছো। আপোনালোক সকলোৱে মোক ভোটটো দিব দেই। হয় নেকি? কি ছবিত উঠিছানো? গাহৰি ছবি। গাহৰি? নাই আমাৰ খুৰাই গাহৰি খাই ভাল পায়, সেইকাৰণে গাহৰি ছবিত উঠিছে। আজি আপোনালোকৰ চুবুৰীতে খানা এটা দিছো, সন্ধিয়াকে ঘৰ সকলো যাব দেই। জিকিলে সূতা কম্বল চব পাব। অৰুণোদয়টো পাবই। আপোনাক নিজৰ বুলি কিবা এটা দিছো, ৰাখক দেই। ভোটটো দিব দেই। খুইদেউ এইবাৰ ভোটটো কাক দিব? আমাৰ এই শুক্লেশ্বৰকে দিম, আমাৰ গাঁৱৰে। কিয়? শুক্লেশ্বৰে সূতা কম্বল দিম বুলি কৈছে, অৰুণোদয়টো দিম বুলি কৈছে, আকৌ পইচাও দিলে মোক। খুইদেউ সেইটোৱেতো আমাৰ ভুল। খন্তেকীয়া লোভত পৰি আগ পিছ নাচাই যাকে তাকে আমি ভোট দি জয়যুক্ত কৰোঁ, কিন্তু ইলেকশ্যন যোৱাৰ পাছত আমাক সকলোৱে পাহৰি যায়। আৰু চাওক খুৰীদেউ, নিৰ্বাচনৰ নামত পইচা দিয়া আৰু লোৱা দুয়োটাই অপৰাধ। এইবোৰত ভুল নাযাব। ভোট দিয়াটো আপোনাৰ মোৰ নিজস্ব অধিকাৰ, গতিকে ভোট দিওঁতে ভাবি চিন্তি উপযুক্ত প্ৰাৰ্থীজনকহে ভোট দিব। তই ঠিকেই কৈছ, মই আকৌ এবাৰ ভাবি চাব লাগিব।